নমস্কাৰ বন্ধুসকল আজি দুপৰীয়া ইমান ধুনীয়াকৈ ভাতখিনি খালো জানেনে এয়া চাওকচোন সয়াবিনৰ দালিও ক'ব পাৰে কিন্তু সবজিও ক'ব পাৰে এইটো ৰেচিপি মানে ইমান ইজি আৰু টেস্টি আপোনালোকে কিন্তু ট্ৰাই কৰিলেহে গম পাব পিছে মোৰ থালিখন দেখি বাৰু ভাল লাগিছেনে সিম্পল আছিলে বাট টেস্টি বলক এতিয়া বনাও দালিখিনি অকনমান সময় মই কুমলিবলৈ দি বুলু ভাজিখিনি একেবাৰে বনাই লওঁ আজি ভাজিত বনাইছিলো লেচেৰা মাহ আৰু আলু সকলোৱে ঘৰত বনায় কিন্তু মই ভাবিলো বনাইছো যদি আপোনালোকক অকনমান দেখাই দিও এনেকৈ মই শুকান ভাজিহে খাই ভাল পাওঁ জানেনে মই লেবৰা সবজি খাই ভাল নাপাওঁ খোৱাত বাৰু খাওঁ কিন্তু মই ইমানো বেছি ভাল নাপাওঁ ইয়াতে মই নিমখ হালধি দি ধুনীয়াকৈ সব ভাজিখিনি বুলু বনাই লওঁ আৰু আজি মানে থালিখনৰ মেইন বস্তুটোৱে হৈছে মানে মেইন ইনগ্ৰেডিয়েন্টটোৱে হৈছে মোৰ সয়াবিনৰ সবজিখিনি সবজিও ক'ব পাৰে আপোনালোকে দালিও ক'ব পাৰে কেনেকৈ বনাইছো বাৰু আপোনালোকে দেখিলেহে গম পাব মানে সেই ৰেচিপিটো মোৰ মাৰ হয় 5 মিনিটতে হোৱাৰ নিচিনা আৰু লগতে ইমান টেস্টি নহয় আপোনালোকে ৰুটিয়ে হওক বা ভাতৰ লগতেই হওক ধুনীয়াকৈ খাব পাৰে এয়া মোৰ লেচেৰা মাহখিনি মই ঢাকি পেলাই বুলু ইফালে জুগাৰত লাগি যাওঁ সয়াবিনখিনি অকনমান পানী দি পেলাই মই প্ৰথমে কোমলিবলৈ থৈ দিম কোমলি গলেহে ভাল লাগে নহয় জানো তাৰ পাছতে বুলু দালিখিনি সিজাই লওঁ দালিখিনিত মই এটা আলু কাটি দিছো আৰু এই গোটা পিয়াজটো এনেকৈ কাটি দিবলৈ কিন্তু নাপাহৰিব ইয়াৰ টেষ্টেই মানে গোটেই দালিখিনি বহুত ধুনীয়া কৰি পেলাই তাৰ পাছতে মই কুকাৰটো বহাই চালো যে মোৰ ভাজিখিনি অলৰেডি হ'বলেই হৈছে আৰু এনেকৈ ভাজি ৰুটি লগতো ভাল লাগে নহয়নে এতিয়া সয়াবিনখিনি মই ধুনীয়াকৈ পানীৰ পৰা উঠাই চালো যে ধুনীয়াকৈ কোমলিলে আৰু চেপি পেলাই এটা বেলেগ বাচনত থৈ মই ইফালে পিয়াজ আৰু বিলাহী এটা ধুনীয়াকৈ কাটি ললো তাৰ পাছতে বুলু গছৰ পৰা ফ্ৰেছ জলকীয়া কেইটামান ছিগি আনো আৰু এয়া চাওকচোন জলকীয়া ইমান ধুনীয়াকৈ পকি আছে তিমানলৈকে কুকাৰত হুইসেল মাৰিলে আৰু মই ধুমাধুম কেৰাহীটো পাতি তাতে অকনমান তেল দি সয়াবিনখিনি ভাজিবলৈ আৰম্ভ কৰি দিলো সয়াবিনখিনি কিমান সময় ভাজো আপোনালোকে দেখিলে গম পাব মানে কেনেকৈ ভাজো অকমান সময় ৰঙচুৱা হোৱালৈকে মই এখিনি ভাজি থাকিম আপোনালোকে দেখিটো আইডিয়া কৰিব পাৰিছে তাৰ পাছতে সেই কেৰাহীটোতে মই আকৌ অকনমান তেল দিলো আৰু দালিখিনি ইমান ধুনীয়াকৈ সিজিলে চাওকচোন এতিয়া তেলখিনিত মই অকনমান পিয়াজ দি অকন সময় ভাজি থাকিম তাতে অকনমান নিমখো দিছিলো দেই সোৱাদ অনুসৰি আপোনালোকে নিমখ দি লব আৰু বিলাহী লগতে কেঁচা জলকীয়া দি তাতে অকনমান হালধি দি অকনমান সময় বিলাহীখিনি মানে গলালৈকে মই ভাজি থাকিম এই সয়াবিনৰ ৰেচিপিটো মানে ইমান ইজি লগতে মানে খাবলৈ ইমান টেস্টি নহয় ৰুটি লগতো খাব পাৰি জানেনে মই কিন্তু বৰ ভাল পাওঁ তাৰ পাছতে তাতে মই অকনমান জিৰা গুড়া দি দালিখিনি তাতে দি দিলো দালিখিনি কিন্তু বেছি পনিয়া কৰিব নালাগে আপোনালোকে দেখিছে কনসিস্টেন্সিটো মই কিমানখিনি ৰাখিছো মানে তেতিয়াহে মানে টেষ্টটো ধুনীয়া লাগে দেই যদি পনিয়া কৰি দিয়ে